নমস্কাৰ বন্ধুসকল। গম পাইছেই চাগে কিহৰ ভিডিঅ' আনিছোঁ। আজি হাঁহ এটা কেনেকৈ আমি কম কষ্টতে ঘৰতে কাটিব পাৰোঁ তাৰ ভিডিঅ' এটা লৈ আহিছোঁ। মুৰ্গীৰ কাৰণে এটা বেলেগ ভিডিঅ' আনিম। আজি হাঁহৰ ভিডিঅ'টো চাওঁ আহক। তাৰ বাবে মোৰ লাগতিয়াল অস্ত্ৰ শস্ত্ৰখিনি দেখিছেই আপোনালোকে। এনেকুৱাখিনি মই নিজৰ সুবিধাৰ কাৰণে গোটাই লৈছোঁ। প্ৰথমে হাঁহটো মাৰি ল'লোঁ। এইটো ধুনীয়া এটা সুন্দৰ মতা হাঁহ। এইটো পাক খাই থাকিলে গম পাব এইটো মতা হাঁহ বুলি। ইয়াক আমি এতিয়া কাপোৰ সলাব লাগিব। তাৰপিছত ইয়াত পানী ৰেডি কৰি থোৱা আছে। তাত তেনেকৈ হাঁহটো জুবুৰিয়াব লাগিব ভালকৈ। পানীখিনি চাব যাতে বহুত বেছি গৰম নহয়, নহ'লে পাখি গুচুৱাওঁতে ছালৰ সৈতে উঠি আহিব পাৰে। গতিকে পানীখিনি এটা নিৰ্দিষ্ট উষ্ণতাত ল'ব লাগে। তাৰপিছত লাহেকৈ হাঁহটো গৰম পানীখিনিৰ পৰা উলিয়াই লৈ পাখি গুচাবলৈ ষ্টাৰ্ট কৰিছোঁ। পাখিখিনি গুচোৱাৰ পিছত এনেকুৱা সৰু সৰু কিছুমান পাখি দেখা পাব। সেইখিনিক শাল বুলি কয়। এই শালখিনিৰ কাৰণে আচলতে মানুহে হাঁহ গুচাবলৈ টান পায়। সেইখিনি এনেকৈ চিকুটি চিকুটি উঘালিবলগীয়া হয়। শালখিনি চফা কৰাৰ পিছত এডালো শাল গাত নৰাখাকৈ যেতিয়া হাঁহটো চফা হ'ব, তাৰপিছত এনেকৈ অলপমান জুইত পুৰিম। জুইত পোৰাৰো এটা নিৰ্দিষ্ট জোখ আছে। এই জোখটো হ'ল যেতিয়া এনেকৈ গাৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিব, তেতিয়াই সেই ছাইডটো হ'ল বুলি ধৰা হয়। গতিকে আমি সকলো ছাইডে এনেকৈ তেল উলিয়াই লওঁ আহক। এতিয়া এইটো হাঁহ কাটিবলৈ ৰেডি। দেখিছে ধুনীয়াকৈ হাঁহটো তেল ওলাইছে। হাঁহৰ আচলতে তেলেই চিনাকি। এতিয়া আমি এই জেগাটোতে এনেকৈ ফালিম। হাঁহটো মানে পোষ্টমৰ্টেম কৰিম আৰু। দেখিছে হাঁহটো ধুনীয়াকৈ ফালি ল'লোঁ। এইটো এটা হাঁহ কটা ঢেৰ পদ্ধতি আছে। এইটো তাৰে মাজত এটা তেজখিনি এনেকৈ গাঁত সানি লৈছোঁ। এনেই নষ্ট হোৱাতকৈ তেজখিনি গোট বান্ধি যায়, গতিকে মই গাঁতে সানি লৈছোঁ। এতিয়া ডিঙিৰ ছালটো একেবাৰে মূৰলৈকে এনেকৈ ফালি ল'ম। যেতিয়া ডিঙিৰ ছালটো যেতিয়া আমি এৰুৱাই ল'ম, তেতিয়া আপোনালোকে ইয়াত দুডাল নলী দেখা পাব। এডাল হৈছে খাদ্য নলী, আনডাল শ্বাস নলী। এই নলীডাল এনেকৈ এইডালৰ ওপৰতে নিৰ্ভৰ কৰিয়ে আমি মূৰলৈকে এৰুৱাই ল'লোঁ নলীডাল। আৰু পেটত যিমানখিনি বস্তু থাকে, পিছত আমি তাৰ পৰা লাগতিয়ালখিনি বাছি ল'ম, কিন্তু প্ৰথমতে গোটেইখিনি এৰুৱাই ল'ব লাগিব। এতিয়া তল চাইডে নলীডালৰ শেষ অংশলৈ যেতিয়া পাম, তেতিয়া নলীডাল কাট নোখোৱাকৈ তাৰ দুই চাইডে এনেকৈ আমি কাটি ল'ম নিজৰ সুবিধাৰ কাৰণে। সেইডাল যাতে কোনো কাৰণত নাকাটে সেইটো খুব বেছি গুৰুত্ব দিব লাগে, নহ'লে লেতেৰা হৈ পৰিব জেগাটো। ঠিক তেনেকৈ ডিঙিত য'ত বস্তুটো শেষত লাগি থাকিব সেই জেগাটোতে আমি কাটি ল'ম, নলীডাল কাট নোখোৱাকৈ। এই বস্তুখিনি একাষৰীয়াকৈ থৈছোঁ। এতিয়া এইটো হৈ গ'ল হাওঁফাওঁ। এইটো আমাৰ ফালে মানুহে নাখায়, গতিকে এইটো পেলাই দিছোঁ। এতিয়া এই বস্তুটোত পেলাই দিবলগীয়া বস্তু একো নাই। এতিয়া আহক আমি হাঁহটো কাটিবলৈ ষ্টাৰ্ট কৰোঁ। প্ৰথমতে হাঁহটো মাজৰ ৰাজহাড়ডালৰ যিকোনো এফালে এনেকৈ কাটি ল'ম, ৰাজহাড়ডাল হাঁহটো গাত থাকি যোৱাকৈ। এতিয়া ডিঙিটো এক্সট্ৰা কৰি ল'লোঁ। তাৰপিছৰ কামটো হ'ল ৰাজহাড়ডাল এক্সট্ৰা কৰাটো।
এইটো সহজ পদ্ধতি। এতিয়া দেখিছে আমি মাংসটো কেনেকৈ ভাগ কৰি লৈছোঁ। ইয়াত দুটা বুকুৰ পিচ ওলালে, হাড় ওলালে, এতিয়া দুটা ঠেং ওলালে। এতিয়া আমি গোটেই মাংসখিনি টুকুৰা টুকুৰ কৰিম। এই বিষয়ে বিভিন্ন ভিডিঅ' দেখিছোঁ, ইউটিউবত দেখিছোঁ, ফেচবুকতো আহি থাকে। আচৰিত লাগে শুনিবলৈ, কিন্তু এনেকুৱা এইবোৰ বস্তু শিকোৱাও কিছুমান কিন্তু স্কুল থাকে। আমাৰ ইয়াত আছে নাই মই নাজানো, ইণ্ডিয়াত, কিন্তু বাহিৰত আছে। তেনেকৈ বহুত ভিডিঅ' উপলব্ধ ইউটিউবত। এইটো মই এটা খুব ভাল পোৱা কাম, কাটি ভাল লাগে, হাঁহ মুৰ্গী যিয়ে নহওক। যিহেতু দেখুৱাওঁ বুলি, নিজৰ চখৰ বস্তু এটা দেখুৱাওঁ বুলি আপোনালোকক দেখুৱালোঁ। আৰু এনেকুৱা হয় বহুত জেগাত দেখিছোঁ, মানে এই কামটো মানুহে কৰিব নিবিচাৰে, লেতেৰা হ'ব বুলি বা কিবা হ'ব বুলি বা নাজানো বুলি। গতিকে এইটো ভিডিঅ' চালে তেওঁলোক উপকৃত হ'ব বুলি মই ভাবোঁ। খুব বেছি টান কাম নহয়, সহজ কাম। খালি কামটো ভাল পাব লাগিব, তেতিয়াহে কৰিব পাৰিব। মোৰ ইমানখিনিলৈকে ৰেকৰ্ড আছে। মই জন্মদিন খাবলৈ গৈও হাঁহ মুৰ্গী কাটি থাকোঁ বাৰীত সোমাই। ন খাবলৈ গৈও হাঁহ মুৰ্গী কাটি থকা ৰেকৰ্ড আছে। বিয়া অন্নপ্ৰসনতো মুৰ্গী কটা ৰেকৰ্ড আছে। এই বুকুৰ মাংসটো কটা এটা নিয়ম আছে। এই মাংসটো অলপ ডাঠ হয় মানে। ইয়াত যদি মই সমানে পিচ কৰি দিওঁ বেয়া হ'ব দেখিবলৈ। গতিকে ইয়াক আমি দুফাল কৰি ল'ব লাগিব। প্ৰথম মাংসটো অলপ পাতল কৰি ল'ব লাগিব, তাৰপিছতহে আমি ইয়াক পিচ কৰি লাভ আছে। যিহেতু হাঁহৰ মাংসটো অলপ ডাঠ ব্ৰইলাৰ বা লোকেল মুৰ্গীতকৈ, গতিকে মাংসটো পৰাপক্ষত অলপ সৰু কৰিব লাগে, যাতে সিজিবলৈ সহজ হয়। ভিডিঅ'টো দিয়াৰ উদ্দেশ্য এটাই যে ঘৰতে হাঁহ মুৰ্গী থাকে, বহুত মানুহে কাটিব নাজানো কাৰণেই বা কাটিবলৈ এলাহ কাৰণেই কিনি আনিবলগীয়া হয় মাংসটো, বা কাৰোবাক এটা খাতিৰ কৰিবলগীয়া হয়, মোৰ হাঁহটো কাটি দিয়েহি বা মুৰ্গীটো কাটি দিয়েহি বুলি। বহুত এনেকুৱা মাইকী মানুহে মতা মানুহকেইটাই ঘৰত কাম নকৰে, মাইকী মানুহজনীয়ে হাঁহটো গুচাবলগীয়া হয় বা মুৰ্গীটো গুচাবলগীয়া হয়। সেইসকল মাইকী মানুহৰ প্ৰতি এই ভিডিঅ'টো আগবঢ়ালোঁ, আৰু সেইসকল মতা মানুহৰ প্ৰতিও আগবঢ়ালোঁ যিসকলে এই কামটো বহুত টান বুলি ভাবে, লেতেৰা কাম বুলি ভাবে। গতিকে আহক ভিডিঅ'টো শেষলৈকে চাওক। হাঁহটো আমাৰ অসমীয়া মানুহৰ অতি প্ৰিয় খাদ্য যদিও হাঁহৰ মানুহে দুটা ৰূপহে দেখিছে। এটা হৈছে এইটো ৰূপ আৰু এটা হৈছে এইটো ৰূপ। বহু সংখ্যক মানুহে এই দুটা ৰূপৰ বাহিৰে মাজৰ অংশখিনি দেখাই নাই। হাঁহকেইটো কেনেকৈ চফা কৰে, কেনেকৈ কাটে। গতিকে সেইকাৰণে এই ভিডিঅ'টো বিশেষভাৱে বনালোঁ। গতিকে আহক ভিডিঅ'টো চাই থাকোঁ। এতিয়া আহক ডিঙিটো কটোৱা হয়। ডিঙিটো কটাৰ এটা ৰোল আছে। এই ডিঙিৰ মাংসটো বহুতে খাব নিবিচাৰে বা কিনিবও নিবিচাৰে। দোকান এখনত চাব ডিঙিৰ মাংসটো কোনেও ল'ব নিবিচাৰে। এই হাঁহৰ ডিঙিটো যদি আমি এনেকৈ থেতেলিয়াই লওঁ দাখনেৰে, তেতিয়া মাংসটো ডিঙিৰ মাংস নে কিহৰ মাংস ধৰিব নোৱাৰা হৈ যায়। গতিকে সদায় ডিঙি কাটোতে মুৰ্গীয়ে হওক বা হাঁহে হওক এনেকৈ অলপ থেতেলিয়াই ল'ব লাগে। গতিকে এয়া চাওক, এয়া ডিঙিৰ মাংস নে কি মাংস ধৰিব নোৱাৰে আৰু তেতিয়া কাৰো আপত্তি নাথাকে। মোৰ ভাগত ডিঙিৰ মাংসটোহে পৰিল বুলি ক'ব নোৱাৰে আৰু।
মাংস চাই চৰিয়াল নহ'লে এতিয়া আমি এইখিনিৰ পৰা যিখিনি আমাৰ লাগতিয়াল বস্তু যিখিনি খাব পাৰি সেই বস্তুখিনি বাছি উলিয়াম। ইয়াত মেইনলি লিভাৰটো আছে, হৃদপিণ্ডটো আছে। গতিকে লিভাৰটো খুব সাৱধানে, বস্তুটো বৰ কোমল হয়, গতিকে এইটো নভঙাকৈ এৰুৱাই আনিব লাগিব। আৰু এটা বস্তু দেখিছে ক'লাকৈ, এইটো পিঠ বুলি কয়। সেইটো যদি কেনেবাকৈ ভাঙিবলৈ হয় গোটেই মাংসখিনি তিতা হৈ যাব। গতিকে খুব সাৱধান, আটাইতকৈ সাৱধানৰ কাম এইটোৱে মানে, পিঠটো নভঙাকৈ কেনেকৈ মাংসটো আমি কাটিব পাৰোঁ। এইটো কলিজা। এতিয়া আমি কৰিম কি, এই পিছৰ অংশটো যিটো বহুতখিনি মাংস ইয়াত লাগি আছে দেখিছে, মই অথনি অলপ বহাই পেলাই কাটি দিছিলোঁ। ইয়াৰ পৰা যিখিনি মাংস আমি উলিয়াব পাৰিম, অসমীয়াত এষাৰ কথা আছে যে কিনা হাঁহৰ ঠোঁটলৈকে মঙহ। গতিকে হাঁহৰ মাংস এপিছো পেলাবলৈ নহ'ব, তেনেকুৱা এটা ধাৰণা আমাৰ মাজত আছে। গতিকে আমি এপিছো নেপেলাওঁ। এইখিনিৰ পৰা যিখিনি পেলাব লাগে পেলাম, বাকীখিনি মই চাফা কৰি মাংসখিনিৰ লগত দি দিম। খালি এই মাংসখিনি দিওঁতে এটা কথা মনত ৰাখিব, খুব ভালকৈ ধুই বাকী মাংসখিনিৰ লগত মিলাব লাগে, নহ'লে কি হয় খুব বেয়া চেণ্ট এটা আহিব মানে। সেইখিনি খুব ভালকৈ ধুই দিব লাগিব। এইটো হাঁহ মুৰ্গীৰ অন্য এটা বস্তু যিটো বহুত সংখ্যক মানুহে খাই ভাল পায়, কিন্তু চাফা কৰিবলৈ অলপ দিগদাৰ হয়। মুৰ্গীৰ তুলনাত হাঁহৰ আৰু দিগদাৰ। এই ভিতৰৰ লেতেৰাখিনি মই আপোনালোকক দেখুওৱা নাই, পেলালোঁ, চাফা কৰিলোঁ। তাৰপিছতো ইয়াত এটা ছাল থাকে। এই ছালটো এনেকৈ আমাৰ ব্ৰইলাৰ হওক বা লোকেল মুৰ্গী হওক এৰুৱাই দিব পাৰি, কিন্তু হাঁহটো অলপ বেছি টান। গতিকে তাক মই বেলেগ ছিষ্টেমত কাটিম। গতিকে চাওঁচোন আহক মই কেনেকৈ কাটি দিছোঁ। লাগি গ'ল যে গতিকে দেখিলে ইয়াত আৰু ছাল নাই। গতিকে এনেকৈ মই বাকীখিনিও চাফ চিকুণ কৰি ল'লোঁ। আৰু মাংসখিনিৰ ডাঙৰ হ'ব নালাগে, ইয়াৰ পিচকেইটা মাংসখিনি সমান হ'ব লাগে, নহয় তাতকৈ সৰু হ'ব লাগে। গতিকে এয়াই সহজতে হাঁহ কটাৰ ভিডিঅ', আৰু কামটো ভাল পাইছোঁ, সেইটো কাৰণে কৰি আছোঁ। আপোনালোকে শেষলৈকে চালে, গতিকে ধন্যবাদ। আগলৈও এনেকৈ ভিডিঅ' চাই যাব, আৰু যদি ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট কৰিব। ধন্যবাদ।